Hi friends, welcome to our channel Tech Assam MRP. Hi বন্ধুসকল স্বাগতম জনাইছো আমাৰ YouTube channel Tech Assam MRP লৈ বন্ধুসকল মই আজি আপোনালোকলৈ আগবঢ়াম ইণ্ডিয়াৰ খুবেই এটা পপুলাৰ বাইক ব্ৰেণ্ড Yamaha FZS ভাৰ্সন 2.0 BS4 মডেলটোৰ স্পেচিফিকেশ্যন সমূহ যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে সহজে আমাৰ নতুন ভিডিঅ'বোৰ পাই থাকে বন্ধুসকল প্ৰথমে আমি FZS ৰ ইঞ্জিনৰ কথা ক'ব লাগিব যে Yamaha এই বাইকখনত 149cc ৰিপ্লেচমেণ্টৰ হৈতে খুবেই এটা পাৱাৰফুল এডভান্স ইঞ্জিন প্ৰভাইড কৰিছে য'ত নেকি 6000 rpm ত আপোনালোকে 12.8 Nm টৰ্ক প্ৰডিউস হ'ব দ্বিতীয়তে এই বাইকখনত ফুলি ডিজিটেল মিটাৰ প্ৰভাইড কৰা হৈছে য'ত আপোনালোকে ইকো ইন্ডিকেটৰৰ লগতে অডো আৰু ট্ৰিপ মিটাৰৰ সুবিধা পাব তৃতীয়তে আমি স্টাৰ্টিং মেথডৰ কথা ক'বলৈ গ'লে ইয়াত ইলেক্ট্ৰিকেল সেলফ স্টাৰ্টৰ সুবিধা আছে তাৰ পিছত ফুয়েল সাপ্লাইৰ কথা ক'বলৈ গ'লে এই বাইকখনত আপোনালোকে ফুয়েল ইনজেকচনৰ সুবিধা লাভ কৰিব যিটো আপোনালোকক ফুয়েল ইকনমিৰ ক্ষেত্ৰত জেনেৰেল কাৰ্বুৰেটৰ থকা বাইকসমূহতকৈ স্বাভাৱিকভাৱে বেছি মাইলেজ দিব চতুৰ্থতে আমি ট্ৰান্সমিশন টাইপৰ কথা ক'ব লাগিব যে ইয়াত আপোনালোকে 5 স্পীড স্মুথ গিয়াৰ লাভ কৰিব তাৰ পিছত যদি আমি সাসপেনশনৰ কথা ক'বলৈ যাওঁ তেতিয়া আপোনালোকে এই বাইকখনত ফ্ৰন্ট সাইডত টেলিস্কোপিক আৰু বেকত মনোচক সাসপেনশন পাব যিটো আপোনাক খুবেই এটা কমফৰ্টেবল ৰাইডৰ ক্ষেত্ৰত সহায় কৰিব পঞ্চমতে আমি যদি ব্ৰেকৰ কথা ক'বলৈ যাওঁ এই বাইকখনৰ BS4 মডেলটোত আমি খুবেই এক ভাল ব্ৰেকিং পাৰফৰমেন্স পাওঁ য'ত ফ্ৰন্ট আৰু ৰেয়াৰ দুই সাইডতে ডিস ব্ৰেক পাওঁ তাৰ পিছত টায়াৰৰ কথা ক'বলৈ গ'লে ফ্ৰন্ট আৰু বেকত আমি দুটা ওয়াইড গ্ৰিপৰ টিউবলেছ টায়াৰ পাওঁ যি দুটা টায়াৰ সহায়ত আমি বৰষুণৰ দিনতো এটা ভাল ৰাইডিং পাৰফৰমেন্স পাওঁ FZS ৰ সিটৰ টাইপৰ কথা ক'বলৈ গ'লে ইয়াত স্প্লিট সিটৰ সুবিধা আছে যাৰ বাবে ৰাইডিং আৰু বেছি কমফৰ্টেবল হৈ পৰে আনফালে সিট হাইটৰ কথা ক'বলৈ গ'লে 790 mm ৰ সিট হাইট দেখা যায় তাৰ পিছত গ্ৰাউণ্ড লেভেলৰ পৰা 160 mm ৰ মিনিমাম গ্ৰাউণ্ড ক্লিয়াৰেন্স দেখা যায় বাইকখনৰ কাৰ্ব ৱেট 133 kg উইথ ডুৱেল ডিছ সিঙ্গেল ডিছৰ ক্ষেত্ৰত ইয়াৰ কাৰ্ব ৱেট আপোনাৰ 132 kg ফুয়েল টেংক কেপাচিটিৰ কথা ক'বলৈ গ'লে ইয়াত আপোনাৰ 12 লিটাৰৰ ফুয়েল সোমাব পাৰিব বন্ধুসকল ক'বলৈ গ'লে Yamaha FZS 2.0 এখন খুবেই ষ্টাইলিছ আৰু মাছুলাৰ স্পৰ্টছ বাইক আণ্ডাৰ উইনলেক্স আপোনালোকে যদি ইচ্ছা কৰে তেন্তে এই বাইকখন আপোনালোকে ল'ব পাৰে বন্ধুসকল আজিলৈ বাই বাই টেক কেয়াৰ